Hey guys, good morning once again. Welcome back to my YouTube channel. So guys, আজি যাই আছো আমি পিকচাৰ চাবলে মানে আজি নতুন ৰিলিজ দিব তো মানে প্ৰথম সিনেমা যেহেতু প্ৰথম দিনে চাম আৰু তো তাকে ওলাই আহিলো ঘৰৰ পৰা এইফালৰ পৰা বিশ্ব আহি আছে বিশ্ব মই মনুবা আমি তিনিজনে যাম আৰু যদি কোনোবা যায় গম নাপাওঁ আৰু মানে গাইস নতুন সিনেমা যেতিয়া দিব মানে চাও লাগে তো বিদুৰ ভাইখন চাইও মানে বহুত ভাল লাগিছে গাইস বহুত ভাল লাগিছে তো ভাবিছো পিকচাৰখনো ভালেই হ'ব তো আজি গৈ আছো তো দেখুৱাই আছো আপোনালোক তো গাইস এইফালে আমি ওলাই আহিলো আৰু চাওক গাইস পানী চাওক মানে যোনদিনা আমি সিনেমা চাব আহো সেইদিনাই পানী লগ পামেই গাইস মানে কিবা দুশ্মনী হৈছে আমাৰ লগত নাজানো তথাপি বাৰু কোনো টেনশ্যন নাই আমাৰ লগত ৰেইনকোট আছে আমাৰ সবৰ লগতে ৰেইনকোট আছে কিন্তু মোৰ লগতে ৰেইনকোটৰ পেনটো নাই মই অকল চলাটো পিন্ধি মাত্ৰ তো গাইস বৰষুণত জিকি হলিও আহি পালো ফাইনালি এই অম্বিকা সিনেমা হলটোত মানে দুনিত যোনটো সিনেমা হল আছে সেই সিনেমা হলটোৰ নামে হৈছে অম্বিকা সিনেমা হল তো বৰ্তমান চলি আছে বিদুৰ ভাই তো গাইস এটা বস্তু চাওক মই ডাঙৰ হলে থাৰ হম এই গাইস এই ডাঙৰ হলে থাৰ হ'ব বৰ্তমান নেনো হৈ আছে মানে ননো হৈ আছে শিওর না চিন্তা করছিস যদি আর নহয় তেতিয়াহ'লে আমি যাম শিওর তো গাইস আমি আহিছিলো সিনেমা চাব পিকচাৰ কিন্তু বৰ্তমান লেট হ'ব মানে বৰ্তমান বিদুৰ ভাই চলি আছে তো বৰ্তমান আমি গৈ আছো ক'ত যাম আমি কিষাণগ্ৰাম যাম গাইস মানে মোৰ ফাৰ্ষ্ট গৈছে আগতে কিন্তু মই একবাৰ কম গাইস তো গাইস এতিয়া আমি গৈ আছো কিষাণগ্ৰাম আমি তিনিজনে গৈ আছো আৰু আহি আছে পিছত এই জৰা তো গাইস দুধনৰ পৰা লেফট সাইড অলপ দূৰ ঘুমি আহাৰ পিছতে এনেকৈ এটা ৰাইট সাইডৰ ৰাস্তা পাব আৰু অটোবিলাক ইয়াত ৰখি থাকিব তাতে গম পাব আৰু এইটো ৰাস্তা বুলিয়ে তো ইপিনেৰে অলপ দূৰ ঘুমি গ'লে পায় মানে অলপ দূৰ মানে অলপমান আছে তথাপিও অলপে বুলি ক'লোঁ যিহেতু মই প্ৰথমবাৰ আহিছোঁ আৰু মানে ইহঁতে আগতে আহিছে তো তথাপিও মোৰ বাবে ইহঁতে আকৌ আজি এবাৰ আহিব লগা হ'ল আৰু গাইস এটা ভাল বস্তু দেখাম চাওক এই ঘৰটো চাওক গাইস কি ধুনীয়া ঘৰ বনাইছে মানে এইখন এটা হোটেল হয় মানে আহতে বলো পঢ়িছিলোঁ মই সেইটো ৰাস্তাৰে অলপ দূৰ অহাৰ পিছত লেফট সাইডে আকৌ এটা ৰাস্তা হ'ব এইটো ৰাস্তা মানে একদম চাই ভাল লাগে গাইস মানে দুয়োকাষে ধুনীয়া গছ আছে আৰু দুয়োকাষে পথাৰ আছে তো চাওক আপোনালোকে নিজেই চাওক কি ধুনীয়া গাইস ৱাও গাইস ৱাও দুয়োফালে গছ মাজেদি ৰাস্তা ৱাও কি কম্বিনেশ্যন গাইস ধুনীয়া লাগিছে তো গাইস ফাইনেলি আহি পাৰো এই ব্লিচা ভিউ এৰিয়া ঠাইডোখৰ তো গাইস ইয়াতে আহিলে এনেকুৱা কিছুমান নাজাৰা দেখিবলৈ পাব ইয়াত আপোনালোকে বহিব পাৰিব ধুনীয়া ফটো উঠা জায়গা আৰু পিছপিনে চাওক কি ধুনীয়া লোকেশ্যন গাইস পিছফালে কি ধুনীয়া লোকেশ্যন চাওক তো গাইস এইফালে বিশ্বই পোষ্ট দি আছে চাওক গাইস পোষ্ট এইফালে বিচাৰি পোৱা নাই গাইস চাওক কুমাৰ গাইস হৈছে ৰেডি Action camera. মজা দেখাইছে ফিলিংস কেনেকুৱা ফিলিংস so happy আৰু ইফালে ধুনীয়া নাজাৰাৰ সৈতে আমাৰ বিশ্ব ডাঙৰীয়া হাই গাইস কি খবৰ আপোনালোকৰ মোৰ বহুত ভাল এনেকুৱা নাজাৰা দেখিবলৈ পাব আপোনালোকে ইয়ালৈ আহিলে বেছি দূৰ নহয় দুধনৰ পৰা অকমান সোমাই আহিব লাগে 8 কিলোমিটাৰ মান হ'ব চাগে ইয়াৰ পৰা চাওক গাইস তো গাইস ইয়াত বাৰু বেলেগ বিশেষ একো নাই এনেকুৱা ধুনীয়া ফটো উঠাৰ বাবে বস্তু বনাই থৈ দিছে আৰু এইপিনে ভিউ চাওক আৰু গাইস এইটো হৈছে গছৰ ঠানিবোৰ যে থাকে এইটোৰে বনাইছে বাও আল্টিমেট গাইস হয়লা নিলো ফুল হৈ গ'ল কিমান কি দিব লাগে একজন 100 হে 100 টাকা মাঝে 100 তো গাইস এইফালে টিকেট কাটি লৈ ললো আৰু এতিয়া চোৱাহে কথা গাইস সিনেমা ষ্টাৰ্ট দিব আৰু 5 মিনিটমান আছে তো ইয়াতে বহি আছো আৰু ফেনখন চাওক গাইস আমাৰ নিচিনা মানুহটো উৰুৱাই নিব ঐ সিনেমা চাবাইছে না খুন্দিমাৰ পাইছা হা কি লাগি আছে ফালতু চলি আৰম্ভণি যোগাই দিবি হ'ব দে তো আজি কেনেকুৱা লাগিব এনে চাই কওকচোন বেয়া লাগবা নালাগে ভাল লাগে না ভাল লাগব দে বৰ্তমান গাইস কোনো নাই ইয়াত আমি 3 পাঠাই আছো
মানুহ হ'ব লাগে আৰু এইফালে পুৰা চলি আছে আৰু ৰিভিউ দি তো গাইছ কেনে লাগিল এটা ভাল নালাগিল দেই কেনে লাগিল মানে এতিয়া যাইতে ভাল নাপাব থ্ৰিলাৰ মুভি যাইতে ভাল নাপায় আৰু ফেমিলি লগত আহিছে বা ইমান ভাল পাইছো কিন্তু মানে অলপ ভালো নাপালো ফেমিলি লগত আহিছে একেবাৰে নহয় কিন্তু কিছুমান মানুহ চোৱাৰ কাৰণে বিৰাট দৰকাৰী আৰু এতিয়া গম পাইছা এতিয়া বিশেষ একো নাই মানুহৰ মাজতে এটা পিকচাৰ থাকে এইটোকে যেনিবা আৰু কি চিনেমাখনত বুজাব তেতিয়াহে বুজাব কৈছে বাকী ফেমিলি আৰু আপুনি নাভাবব ভূত আছে বুলি ভূত আছে বুলি ভাবব গাইছ ভূতৰ চিনেমা মানুহে ভূত বলক এতিয়া আমি চাহ খাই পিনে ঘৰলৈ যাম গুড বাই চাহ খাব 50 টাকা ফ্ৰী দিব আছে এটা হ'ল চৰে চাওমিন চৰে চাওমিন এটা ডিমা আৰু এটা হুণ্ডা চাওমিন তো গাইছ এইফালে চাহ চিংৰা আহি গ'ল আৰু এইবোৰ খাব লাগছে গাইছ ৰাৱণ এতিয়া নিৰামিষ প্ৰণী ভগৱানক ঠকা দি আছে